চলত প্ৰিয়সকল সকলোকে নমস্কাৰ। প্ৰিয়সকল, আপোনালোকে জানানে বিশ্বাস আৰু ভয় কেতিয়াও এক হ'ব নোৱাৰে। আমি যেতিয়া ভয়েৰে আৰম্ভ কৰোঁ, ভয়েৰে শেষ হৈ যাওঁ। কিন্তু যেতিয়া আমি বিশ্বাসেৰে আৰম্ভ কৰোঁ, আমি দেখিবলৈ পাওঁ এক শক্তিশালী জীৱন আৰু বৃদ্ধি আৰু বিশ্বাসৰ শক্তি। বিশ্বাস হ'ল যাৰ বাবে প্ৰত্যেক খ্ৰীষ্টিয়ানে নিজৰ আত্মিক যাত্ৰাত সংগ্ৰাম কৰে। এজন খ্ৰীষ্টিয়ানে একেৰাহে এটি যাত্ৰাত আছে। এইটো হ'ল এটা চিৰন্তন বিশ্বাসৰ সন্ধান। কিছুমান লোক বিশ্বাসত ডাঙৰ, কিছুমান লোক বিশ্বাসত অতি কম। পবিত্ৰ শাস্ত্ৰই এইদৰে কয়, বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। ইয়াৰ অৰ্থ হ'ল যে যাক আমি আমাৰ কালি চকুৰে চাব নোৱাৰোঁ, তেনে কিবা এটা বা কোনোবা এজনৰ ওপৰত আমি ভৰসা কৰোঁ। এই পাঠটোত আমাক এজন পিতৃৰ বিষয়ে কোৱা হৈছে, যাৰ পুতেক আত্মাৰ দ্বাৰা আক্ৰান্ত হৈছিল। অতি কষ্টৰে তেওঁ এই ল'ৰাজনক এটি আচৰিত কাৰ্যৰ আশা কৰি যীশুৰ ওচৰলৈ আনিছিল। তেওঁ ভাবিছিল তেওঁৰ ল'ৰাটো যেন ভাল হয় আৰু তেওঁৰ যীশুখ্ৰীষ্টৰ নামত সুস্থ হয়। কিন্তু তেওঁৰ বিশ্বাস শক্তিশালী নাছিল। তেওঁ সন্দেহত ভৰি আছিল। সেয়েহে তেওঁ যীশুক ক'লে, কিন্তু তুমি যদি কিবা এটা কৰিব পাৰা, আমাৰ ওপৰত দয়া কৰা আৰু আমাক সহায় কৰা। প্ৰভুৱে উত্তৰ দিলে, যদি পাৰা, যিজনে বিশ্বাস কৰে তেওঁৰ বাবে সকলোখিনি সম্ভৱ। আৰু তাৰ পাছত মানুহজনে নিজৰ বিশ্বাসহীনতাৰ বাবে স্বীকাৰ কৰিলে আৰু ইয়াক জয় কৰিবৰ বাবে তেওঁৰ সহায় কৰিবৰ বাবে যীশুক অনুৰোধ কৰিলে। এইটো আছিল তেওঁৰ প্ৰকৃত স্বীকাৰ, যিটোৱে তেওঁ হৃদয়ত বিশ্বাসৰ বেঠি নিৰ্মাণ কৰিছিল। বিশ্বাস আৰু ভয় কেতিয়াও এক হ'ব নোৱাৰে। আমি যেতিয়া ভয়েৰে আৰম্ভ কৰোঁ, ভয়েৰে শেষ হৈ যাওঁ। কিন্তু যেতিয়া বিশ্বাসেৰে আৰম্ভ কৰোঁ, আমি দেখিবলৈ পাওঁ আনন্দ, শান্তি আৰু বিশ্বাসৰ এক শক্তি। ভয়ে আমাক পংগু কৰি তোলে। এইটোৱে আমাক বিশ্বাসেৰে চোৱাত আমাক বাধা দিয়ে। তাৰ পৰিৱৰ্তে আমি দেখোঁ কেৱল হেঙাৰ, অসম্ভৱতা আৰু আশাহীনতা। দৃষ্টান্তৰ এই মানুহজনে ইমানেই ভয় খাইছিল যে তেওঁ ঈশ্বৰৰ শক্তিক অৱজ্ঞা কৰিছিল। কিন্তু যীশুৱে যেতিয়া তেওঁক প্ৰত্যাহ্বান জনালে, তেওঁৰ ভৰসা তেওঁত দিবৰ বাবে তেওঁ ভয়ক জয় কৰিলে। তেওঁৰ বাবে এইটো আছিল বিশ্বাসৰ এটা ডাঙৰ জাপ। এইটো হ'ল বহুতো খ্ৰীষ্টিয়ানসকলৰ কাহিনী। সংগ্ৰাম, সন্দেহ, এবাৰ আগলৈ এবাৰ পিছলৈ। তেওঁ মানুহৰ দুৰ্বলতা আৰু জাতীয়তা চিন্তাক কামোচ মাৰি ধৰি আছিল। ইয়াৰ বাবেই আমি আমাৰ ভয়ৰ পৰা জয়যুক্ত হোৱাত আৰু পোহৰ আৰু আশা লাভ কৰাত অকৃতকাৰ্য হওঁ। আমি ঈশ্বৰে কৰা শক্তিশালী কামবিলাকৰ কাহিনী পঢ়িছোঁ আৰু শুনিছোঁ। কেনেদৰে আমি ভয়ৰ ঠাইত বিশ্বাস ৰাখিব পাৰোঁ? ইয়াৰ উত্তৰ হ'ল প্ৰাৰ্থনা। এতিয়াই আমি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিব লাগে। ঈশ্বৰৰ প্ৰতিজ্ঞাত বিশ্বাস কৰিবলৈ আপোনাৰ পৰিস্থিতিত তেওঁৰ সমৰ্থতাক বিশ্বাস কৰিবৰ বাবে, অধিক বিশ্বাস হ'বৰ বাবে প্ৰাৰ্থনা কৰক আৰু আপোনাৰ বাবে অসম্ভৱ কাৰ্য কৰিবৰ বাবে ভৰসা কৰক। প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যত বিশ্বাস কৰাটোৱেই হ'ল আপোনাৰ বিশ্বাসক গঢ়ি তোলাৰ চাবিকাঠি। আহক আমি সকলোৱে প্ৰাৰ্থনা কৰিম, প্ৰভুলৈ নিজকে সমৰ্পণ কৰিম। প্ৰভুৱে আমাক এক সুন্দৰ আত্মা দিয়ে, এক শক্তিশালী আত্মা দিয়ে। এইবাবে প্ৰভুলৈ নিজকে সমৰ্পণ কৰিম, যাতে তেওঁ শক্তিশালী আৰু এক সাহস আমাৰ জীৱনত দিয়ে। গতিকে আহক আমি একেলগে প্ৰাৰ্থনা কৰিম। ঈশ্বৰৰ বাক্যত কয়, যিজনে বিশ্বাস কৰে তেওঁ শক্তিশালী, যিজনে সন্দেহ কৰে তেওঁ দুৰ্বল। শক্তিশালী নিশ্চয়তাই মহান কাৰ্যলৈ আগবঢ়াই নিয়ে। গতিকে প্ৰিয়সকল, আমি আহক একেলগে প্ৰাৰ্থনা কৰিম।